নমস্কাৰ, মই ভাস্কৰ আপুনি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো স্পেচিয়েলি নাৰায়ণ পূজাৰ ওপৰত কৰা হ'ব। আমাৰ ৰাজহুৱাভাৱে এখন নাৰায়ণ পূজা পাতে বছৰি মাঘী পূৰ্ণিমা। গতিকে আপোনালোক সকলোৱে শেষলৈকে চাব, ক'ত কেনেকৈ কি কৰিলোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰোঁ। গাইজ, এয়া হৈছে আমাৰ গাঁৱৰ নাৰায়ণ পূজাৰ মুখ্য দুৱাৰ। আহকচোন আপোনালোকক মন্দিৰটো দেখাবলৈ চেষ্টা কৰোঁ। আপোনালোক সকলোকে কেনেকুৱা লাগিছে আপোনালোকে ক'ব। আমাৰ মন্দিৰটো প্ৰত্যেক বছৰে এনেকৈ নাৰায়ণ পূজা পতা হয়, খুব উলহ মালহেৰে পতা হয় আমাৰ গোটেই গাঁৱৰ ৰাইজে মিলি। গোটেই গাঁৱৰ ৰাতি নাম আছে ৰাইজ, ৰাতি নাম চাব লাগিব। এইটো আমাৰ ৰাইজৰ মন্দিৰটো। ৰাইজ আপোনালোকে কেনেকুৱা লাগিছে ক'ব মন্দিৰটো। এই প্ৰত্যেক বছৰ এনেকৈ পতা হয় উলহ মালহেৰে গোটেই গাঁৱৰ ৰাইজে মিলি। গতিকে জনাব ৰাইজ। ইয়াতে চাকি বন্তি জ্বলাই আছে মহিলাসকলে। ভিতৰত দিবলৈ অলপ অসুবিধা হয়, সৰু হয়, ভিৰ ভাৰ বেছি হয়, সেইটো কাৰণে আমি অলপ বাহিৰত মুকলিকৈ দিয়া হৈছে ৰাইজ। হেল্ল' গাইজ, এয়া ফাইনেলি আমাৰ তিৰোতাসকলে নাৰায়ণ পূজাৰ কাৰণে পিঠাগুড়ি খুন্দি আছে। গতিকে আপোনালোকো আহিব, পূজালৈ নিমন্ত্ৰণ থাকিলে আপোনালোকক সকলোকে। এয়া আমাৰ বৰমাই এটা হাঁহি মাৰি দিছে মোৰ ফালে চাই। এয়া আপোনালোকে দেখিবলৈ পাইছে, এইবাৰ আমাৰ গাঁৱত যিহেতু আজি নাৰায়ণ পূজা আছে সন্ধিয়ালৈ, গতিকে গাঁৱৰ আয়তীসকলে মিলি পিঠাগুড়ি খুন্দা কামত তেওঁলোক ব্যস্ত হৈ আছে। আৰু গাঁৱৰ আজি এইটো এটা ঢেঁকীত খুন্দি আছে আৰু 4-5টা ঢেঁকীত মানে বেলেগ বেলেগকৈ তেওঁলোকে পিঠাগুড়ি খুন্দি আছে। আৰু এয়া এটা দৃশ্য আপোনালোকক দেখুৱাইছোঁ। লাইভ এইফালে ৰাতি খানা হ'ব আমাৰ পূজাৰ। গতিকে সকলোৱে চব্জি কটাত ব্যস্ত হৈ আছে। এইফালে দাদাটো বন্ধাকবি গুচাই আছে। তামাম খানা হ'ব ৰাইজ, আহিব আপোনালোক। এদিকে আহিবা ৰাতি। চব্জি কেইটা আনিও কাকা। আমাৰ মন্দিৰৰ বৰমা, খুৰী, বৰদেউতা, ককা সকলে ফল মূল গুচাই আছে নাৰায়ণ পূজাৰ কাৰণে। আৰু কিছুমান আমাৰ গাঁৱৰে মহিলাসকলে আকৌ আমাৰ পিঠাগুড়িও খুন্দি আছে, আপোনালোকক দেখাম সকলো। মন্দিৰটো বৰ ধুনীয়াকৈ সজোৱা হৈছে ৰাইজ, আপোনালোকে চাব পাৰে। ধুনীয়াকৈ সজাইছে আমাৰ ল'ৰাবোৰে, সৰু ল'ৰাবোৰে, ছোৱালীবোৰে কি ধুনীয়াকৈ সজাইছে। প্ৰত্যেক বছৰে পতা হয় আমাৰ একচুৱেলি নাৰায়ণ পূজাখন মাঘী পূৰ্ণিমাত।
ৰাইজসকল আমাৰ মন্দিৰৰ নাৰায়ণ পূজাৰ পিঠাগুড়িখন হেৰি কৰি আছে, ভোগ বনাই আছে, আপোনালোকে চাব পাৰে। আমাৰ ৰাইজৰ মন্দিৰৰ ভোগ বনাই আছে, আমাৰ গাঁৱৰ ৰাইজৰ মানুহে। গাঁৱৰ মহিলাসকলে পুৰা ভোগ বনাই আছে। সকলো মানুহে একেলগে মিলি ভোগ বনাই আছে মন্দিৰত, ৰাইজৰ ফাইনেলি আমাৰ ইয়াত খানা হৈ গৈছে ৰাইজ, গতিকে আপোনালোকে চাব পাৰে। আমাৰ নাৰায়ণ পূজা শেষেই হৈছে প্ৰায়, মানুহখিনিক ভাত খোৱা হৈছে। ভাত দিয়া নাই দালি এটা বছৰ ঘূৰি আছে। পিছতে আমাৰ